নমস্কাৰ আসাম এক্সাম উইনাৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টিত আসাম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম, যিকেইটা আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ লগতে সকলো ধৰণৰ কম্পিটিটিভ পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে অসম চৰকাৰে কাক সমগ্ৰ শিক্ষাৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিছে? অপশ্যনবোৰ আছিলে হিমা দাস, লাভলীনা বৰগোহাঁই, জুবিন গাৰ্গ আৰু যাদৱ পায়েং। আপোনালোকে নিশ্চয় জানে যে 2021 চনৰ 5 ছেপ্টেম্বৰ তাৰিখে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰে লাভলীনা বৰগোহাঁইক সমগ্ৰ শিক্ষাৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে নিযুক্তি দিছে। অপশ্যন নম্বৰ বি হ'ব সঠিক উত্তৰ, লাভলীনা বৰগোহাঁই। এতিয়া আহিছোঁ পিছৰ প্ৰশ্নটোলৈ যে অসমৰ নতুন এডভোকেট জেনেৰেল হিচাপে কাক নিযুক্তি দিয়া হৈছে? এই চাৰিটা অপশ্যনৰ ভিতৰত সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, দেৱজিৎ শইকীয়া। দেৱজিৎ শইকীয়াক অসমৰ নতুন এডভোকেট জেনেৰেল হিচাপে নিযুক্তি দিয়া হৈছে। এতিয়া আহিছোঁ পিছৰ প্ৰশ্নটোলৈ। 2022 বৰ্ষৰ অমূল্য কাকতি বঁটা লাভ কৰিলে জিতেন্দ্ৰনাথ বৰা, যতীন বৰা, বৰ্ষাৰাণী বিষয়া নে প্ৰস্তুতি পৰাশৰ? আপোনালোকে নিশ্চয় জানে যে প্ৰতি বছৰে ছাত্ৰ, শিল্পী, সাহিত্যিক কল্যাণ নেশে কি কৰে? অমূল্য কাকতি বঁটা প্ৰদান কৰি আহিছে। এই বছৰত জিতেন্দ্ৰনাথ বৰাই এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। অপশ্যন নম্বৰ এ হৈছে সঠিক উত্তৰ, জিতেন্দ্ৰনাথ বৰা। এতিয়া আহিছোঁ পিছৰ প্ৰশ্নটোলৈ। কোন দেশত এছিয়ান গেমছ 2022 অনুষ্ঠিত হ'ব? অপশ্যনবোৰ আছিলে ভাৰত, বাংলাদেশ, চীন আৰু জাপান। মনত ৰাখিব, চীনৰ হাংজৌ চহৰত ছেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ পৰা 25 তাৰিখলৈকে এই এছিয়ান গেমছ 2022 অনুষ্ঠিত হ'ব। অপশ্যন নম্বৰ চি হৈছে সঠিক উত্তৰ, চীন। এতিয়া আহিছোঁ পিছৰ প্ৰশ্নটোলৈ যে কোন দেশে ফিফা মহিলা বিশ্বকাপ 2023 অনুষ্ঠিত কৰিব? অপশ্যনবোৰ আছিলে ব্ৰাজিল, ইণ্ডিয়া, বাংলাদেশ, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, জাপান আৰু শ্ৰীলংকা। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড। মনত ৰাখিব, 2023 চনত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড যুটীয়াভাৱে ফিফা মহিলা বিশ্বকাপ অনুষ্ঠিত কৰিব। এতিয়া আহিছোঁ পিছৰ প্ৰশ্নটোলৈ। সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিষ্ঠা কৰা প্ৰতিমা বৰুৱা পাণ্ডে বঁটা 2021 কোনে লাভ কৰিছে? ইয়াৰে সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, খগেন গগৈ। এতিয়া আহিছোঁ পিছৰ প্ৰশ্নটোলৈ। RBI মানে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নতুন গভৰ্ণৰ হিচাপে কোনে নিযুক্তি পাইছে? এই চাৰিটা অপশ্যনৰ ভিতৰত সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, শক্তিকান্ত দাস। আহিছোঁ পিছৰ প্ৰশ্নটোলৈ। ভাৰতৰ প্ৰথমখন ভূবৈজ্ঞানিক পাৰ্ক মানে ইণ্ডিয়াছ ফাৰ্ষ্ট জিঅ'লজিকেল পাৰ্ক ক'ত নিৰ্মাণ হ'ব? অপশ্যনবোৰ আছিলে জয়পুৰ, ৰাজস্থান, জলপুৰ, মধ্যপ্ৰদেশ, লক্ষ্ণৌ, উত্তৰ প্ৰদেশ, ভুৱনেশ্বৰ, উৰিষ্যা। সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, মধ্যপ্ৰদেশৰ জৱলপুৰত ভাৰতৰ প্ৰথমখন ভূবৈজ্ঞানিক পাৰ্ক নিৰ্মাণ হ'ব। এতিয়া আহিছোঁ পিছৰ প্ৰশ্নটোলৈ। কাক 51তম দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছে? অপশ্যনবোৰ আছিলে শচীন তেণ্ডুলকাৰ, ৰজনীকান্ত, কামাল হাছান আৰু দিয়া আছে অনিল কাপুৰ। ইয়াৰে সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, ৰজনীকান্ত। ৰজনীকান্তক কি কৰা হৈছে? 51তম দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত কৰা হৈছে। এতিয়া আহিছোঁ পিছৰ প্ৰশ্নটোলৈ। জ্ঞানপীঠ বঁটা লাভ কৰা অসমৰ তৃতীয়গৰাকী ব্যক্তি কোন হয়? খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন। অপশ্যনবোৰ আছিলে নীলমণি ফুকন, ডক্টৰ প্ৰফুল্ল মহন্ত, মৃণাল চন্দ্ৰ হাজৰিকা আৰু দিয়া আছে অভিজিত শৰ্মা। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, নীলমণি ফুকন। আহিছোঁ পিছৰ প্ৰশ্নটোলৈ। অসমৰ কোনখন কাৰাগাৰক ঐতিহ্যমণ্ডিত স্থান হিচাপে সংৰক্ষণ কৰা হ'ব? অপশ্যনবোৰ আছিলে চেণ্ট্ৰেল জেইল গুৱাহাটী, চেণ্ট্ৰেল জেইল যোৰহাট, চেণ্ট্ৰেল জেইল গোলাঘাট আৰু চেণ্ট্ৰেল জেইল নগাঁও। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ বি,
চেণ্ট্ৰেল জেল যোৰহাট। যোৰহাটৰ কেন্দ্ৰীয় কাৰাগাৰক অসমৰ ঐতিহ্যমণ্ডিত স্থান হিচাপে সংৰক্ষণ কৰা হ'ব। পিছৰ প্ৰশ্নটোলৈ যে অসমৰ কোনগৰাকী ব্যক্তিক 10 বছৰৰ বাবে মেক্সিকোলৈ যোৱাৰ ভিছা প্ৰদান কৰা হৈছে? অপশ্যনবোৰ আছিলে ৰীমা দাস, হিমা দাস, যাদৱ পায়েং আৰু দিয়া আছে লাভলীনা বৰগোহাঁই। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, যাদৱ পায়েং। পিছৰ প্ৰশ্নটোলৈ শিপিনী হিচাপে প্ৰসিদ্ধ হেমপ্ৰভা চুতীয়াক অসম চৰকাৰে কোনটো বঁটাৰে সন্মানিত কৰিছে? অপশ্যনবোৰ আছিলে অসম গৌৰৱ, অসম সৌৰভ, অসম ৰত্ন আৰু অসম শ্ৰী। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, অসম গৌৰৱ। এতিয়া আহিছোঁ পিছৰ প্ৰশ্নটোলৈ। ক'ভিড-19ৰ ফলত পিতৃ-মাতৃ হেৰুওৱা শিশুসকলৰ বাবে অসম চৰকাৰে কোনটো আঁচনি ঘোষণা কৰিছে? অপশ্যনবোৰ আছিলে মুখ্যমন্ত্ৰী অন্ন সেৱা আঁচনি, মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি, মুখ্যমন্ত্ৰী শিশু সাৰথী আঁচনি আৰু ওপৰৰ এটাও নহয়। ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, মুখ্যমন্ত্ৰী শিশু সেৱা আঁচনি। এই ভিডিঅ'টি ইয়াতে সমাপ্ত কৰিছোঁ। ভিডিঅ' কেনে পাইছে কমেণ্ট কৰি জনাব। যদি ভাল পাইছে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। ধন্যবাদ।